নমস্কাৰ বন্ধুসকল, অসম সাগৰলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি দেখুৱাম এজন অসমীয়া যুৱকৰ অসমীয়াগিৰি। এই যুৱকজন হৈছে ৰাজাৰ এই অসমীয়াগিৰি। তেওঁ গুৱাহাটীত উন্নত ধৰণৰ প্ৰশিক্ষণ লৈ কামৰূপ আৰু দৰং জিলাৰ সীমান্তৱৰ্তী এটা অঞ্চলত এটা ব্যৱসায় আৰম্ভ কৰিছে আৰু এই ব্যৱসায়ৰ জৰিয়তে তেওঁ স্বাৱলম্বী হ'বলৈ সমৰ্থ হৈছে। আৰু এই ৰাজা হৈছে বৰ্তমান অঞ্চলটোৰ এজন আদৰ্শৱান যুৱক আৰু তেওঁৰ এই যি কৰ্মৰাজিৰ বাবে ইতিমধ্যে প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে। আহক ভিডিঅ'টো তেনেহ'লে আৰম্ভ কৰোঁ। উচ্চ শিক্ষিত যুৱক ৰাজাই দেখুৱাইছে স্বাৱলম্বিতাৰ সুন্দৰ নিদৰ্শন। কৰ্মসংস্কৃতিৰ নিদৰ্শন দেখুৱাই সমাজত উজলি উঠিছে ৰাজা নামৰ এইজন যুৱক। তেওঁ গুৱাহাটীত উন্নত প্ৰশিক্ষণ লৈ মুকলি কৰিছে এখন অতি উন্নতমানৰ চেলুন। মিষ্টাৰ কাট হেয়াৰ চেলুন নামেৰে এখন অত্যাধুনিক চেলুন মুকলি কৰি আৰম্ভ কৰিছে চেলুনৰ ব্যৱসায়। চৰকাৰী চাকৰিৰ পিছে পিছে দৌৰি নাথাকি নিজে নিজৰ ভৰিত থিয় হোৱাৰ প্ৰয়াস কৰিছে এইগৰাকী যুৱকে। আমি আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে আমাৰ ডুমুৰিজুগি অঞ্চলৰ এজন অতি দৰিদ্ৰ ঘৰৰ শিক্ষিত যুৱকে যি আমাৰ আগত এই চুলি কটা কামক লৈ এই প্ৰশিক্ষণ লৈ আহি কিনে আমাৰ ডুমুৰিজুগি অঞ্চলৰ মিষ্টাৰ কাট নামেৰে চেলুন এখন খুলি অত্যাধুনিক পদ্ধতিৰে মানুহক যেনেধৰণে সেৱা আগবঢ়াই আহিছে আমি সঁচাই লেখত ল'বলগীয়া। ইয়াত আমি সকলো ধৰণৰ ডিজাইনতে চুলি কাটিব পাওঁ। এতিয়া তেওঁলোকে প্ৰথম হিচাপত এতিয়া ভালেই চুলি কাটি আছে বাৰু। ইয়াত ষ্ট্ৰেইট কৰা হয়, স্মুথিং কৰা হয়, স্পা কৰা হয় আদি সকলোৰে লগতে তেওঁলোকে কামখিনি চলাই আছে।